হাই ফ্ৰেণ্ডছ, বোলক আজি গুৱাহাটী গ্ৰন্থমেলা চাব যাওঁ। দশ টকা এগুলো পুরস্কার নেই। असम बुक है। ফুলখিনি দিছিলোঁ না নিচে আহি কেইটামান আছে নিউজ সংগ্রহ করে এখানে মাত্র জানা জানা কোট কাৰ্ড নলয় নেকি? কাৰ্ড নাই ছাৰ, মই হেৰি মানে ইনটু ফার্স্ট হয় আর স্টার্ট টু সেকেন্ড। এই কত লাগবে আমার কি কথা নিউজিল্যান্ডের ভাই বাংলাদেশে আছে, বাংলাদেশ প্যাভিলিয়ন।
কিলো Oh, you actually use it. তাতে দিব লাগিব Ateshi? এইখানত মানুহে নাই সেইকেইখনত মানুহ এটা কৰি দিছে সব কমিক্স যাকে তাকে গাটা গুছিয়ে দিলে হবে না। কি থাকবো কলকাতা কলকাতা বুকস ভালো লাগে Oh, no, 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 ideas and opinions. Skin bone. Ready? 이건 75 এখন 30 रोज लिखे वहाँ आओ कैसे है আচ্ছা আপনার একটু লিখো এখন ओके मारो ना लिखो वहाँ बता लिखो এইকেইখন দিয়কচোন বুৰঞ্জীৰ তিনিখন কিতাপ ল'লোঁ
person 180 আপোনালোকৰ হেৰি হয়নে গুগল পে' হয়নে কেছ দিব লাগে নেকি আপোনালোকৰ বেলেগ চিষ্টেম নাই তাৰমানে নাই তাৰমানে অফিচ হৈছে কাৰ্ড ল'বতো নলয় নেকি জনপ্রিয় লেখক দুর্জয় দত্ত অহাজারের সৈবাদী কৃষ্ণিকা দুর্জয় দত্তর সৈতে এটি আলাপ আলোচনা শুরু হল জনগণ মামলা প্রতিষ্ঠান গান গাই আছে প্রাকৃতিক উদ্যোগ উদ্যোগ আছে এই ইয়াৰে ত্ৰিফলা এটা ল'ব পৰা এইটো বেলেগ সেইটো পতঞ্জলিটো অলপ তিতা তিতা পংকজ পাঠকতো ল'ব পৰা ত্ৰিফলা কোনটো বা ত্ৰিফলা ত্ৰিফলা কত ত্ৰিফলা এইটো কিমান এইটো এইটো আপোনাৰ 200 গ্ৰাম আছে 120 টকা 120 এইটো গেছৰ টকা কাৰণে ভাল হজম শক্তি বঢ়ায় পায়খানা ক্লিয়াৰ কৰে সৰু পেকেট নাই নেকি সৰু পেকেটে দেখোন 1 মাহমান যাব এজনে খালে 2-3 জনে খালে আৰু 10-15 দিন এইটো আপুনি এচামুচ গুড়ি 1 গিলাচ উতলা গৰম পানী খৰচ খোৱা লোৱাৰ বস্তু औरंगा अच्छा गुजरात नमकीन सात खाबले रुपये আছে 70 रुपीस per plate सब जगह কি খেলছে এই আমরা পুরি হয় কি উলাইছে না ফু করে দিয়েছে উলাইছে এই ফু করে দিয়েছে আৰু দিয়াই নাই ৰখি আছে
অনলি 70 30 টকাৰ বস্তুটো 70 অসম গ্ৰন্থমেলা টেডি বিয়াৰ নাজানো আৰু ৰুমমেটটো এটাই আছে এইখন মাৰিতে তথ্য আৰু জনগণ सियासत मुल्क की किस्से कहानियां असम की संस्कृति आबोहवा और जनमानस के दिलो दिमाग का अभिन्न हिस्सा है শৰাইঘাটৰ যুদ্ধ দেখা গৈছে অসম গ্ৰন্থমেলাখনে অসমৰ বৌদ্ধিক উৎসাহক উত্তাপ দি ৰাখিছে অসম গ্ৰন্থমেলাখনত লেখক প্ৰকাশক তথা পঢ়ুৱৈ মিলন ঘটি দলটোক হেন্দুটোক এটা পৰিৱেশৰ সৃষ্টি হৈছে কিতাপ পঢ়া আন্দোলনৰ মাজেৰে আমি আমাৰ ভাষা সাহিত্য সংস্কৃতিক জীয়াই ৰাখিব লাগিব বিশ্বায়নৰ যুগত মূৰ তুলি জীয়াই থাকিব লাগিব আমি আমাৰ শিপাডাল খামুচি আগবাঢ়ি যাবই লাগিব কিতাপ পঢ়া আন্দোলনটি যিমান দীঘল হয় আমাৰ বাবে সিমানেই ভাল কিয়নো গ্ৰন্থ অধ্যয়ন থোপাই আমি সামৰণি মাৰিব খুজিছোঁ জাতীয় সংগীতেৰে গতিকে জাতীয় সংগীতে পৰিৱেশন কৰিবলৈ দৰ্শকসকলকো সহযোগ কৰিবলৈ অনুৰোধ জনালোঁ Bureau of Indian Standard. Fire Brigade. মাটি আৰু গুৱাহাটী মহাবিদ্যালয় জ্যোতিনগৰ কাইলৈ তিনিখন শিক্ষানুষ্ঠানে সন্ধিয়া 5 বজাৰ পৰা এই সাংস্কৃতিক অনুষ্ঠানৰ প্ৰতিযোগিতাত ভাগ ল'ব গতিকে কাইলৈ আপোনালোকৰ উপস্থিতি আৰু সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ নিউজিলেণ্ডৰ সুনীল বৰাই সাক্ষাৎকাৰ লৈ আছে আনুষ্ঠানিকভাৱে অনুষ্ঠান কৰিম বুলি ভবা নাছিলোঁ কাৰণ মই পইচা দি হল এটা বুক কৰিম মোৰ চিনাকি মানুহকেইজনলৈ মাতিম আৰু তেওঁলোকে মোৰ বিষয়ে ভাল কথা ক'ব সেই আইডিয়াটো ইমান বেছি ভাল প্ৰায়খিনি চিনাকি মানুহ ইয়াতে আছে মই পঢ়ি আছোঁ পাণ্ডু মহাবিদ্যালয়ত মোৰ নাম উপাসনা শিৱ যিহেতু মই BA পঢ়ি আছোঁ মই সৰু ছোৱালী কিন্তু ইমানখিনি ডাঙৰ মানুহৰ লগত এই অনুষ্ঠানটোত মই উপস্থিত থাকিব পাৰিছোঁ তাৰ বাবে খুব ভাল লাগিছে আপোনালোকলৈ ধন্যবাদ নৱপ্ৰজন্মৰ দুখন পৃথিৱী
এখন পৃথিৱী হ'ল উশৃংখল পৃথিৱী, আমি বা বাতৰি কৰি থাকিবলগীয়া হয়, তেতিয়া মনবোৰ বেয়া লাগে। কিন্তু আন এখন পৃথিৱী হৈছে যিখন পৃথিৱীত সৃষ্টিশীলতা জন্ম পায় আৰু এটা দায়বদ্ধতা। আৰু আছে মুজিবুর রহমান বাংলাদেশের আপোনালোক সকলোকে লগ পোৱাৰ আশাৰে অসম গ্ৰন্থমেলাৰ পৰা আপোনালোকৰ পৰা আমি আজি বিদায় লৈছোঁ। শুভৰাত্ৰি। গ্ৰন্থমেলা শেষ, এতিয়া যাওঁ। এই নাম ঠিকনা লিখি টিকেটকেইটা ড্ৰপ কৰি দিব লাগিব। এই পেন আছেতো ইয়াত, পেন আছেতো। এই পেন আছেতো। কি হ'ব তাতে? কিবা হয় নহয় আৰু বেলেগ কথা এইটো। টিকেটটো দিছে আৰু সিহঁতে কৰিব দিছে। গ্ৰন্থমেলা শেষ। শেষ নেকি? টিকেট কাউন্টার বন্ধ, প্রবেশ বন্ধ।